Hello everyone, good morning. যিহেতু 12টালৈ 2 মিনিটমান আছে সেইকাৰণে মই গুড মৰ্ণিং বুলিয়ে কৈছোঁ সকলোকে 12টা বজাৰ আগলৈকে মৰ্ণিঙে হৈ থাকে আৰু এতিয়া বনাবলৈ লৈছোঁ ভাত আজি ইটানগৰৰ পৰা আলহী অহা কথা আছে আলহী মানে আগতে আমাৰ দেহাই য'ত কাম কৰিছিলে স্কলাৰছৰ মানে ছাৰহঁত অহা কথা আছে ছাৰ মেডামত ভাবিলোঁ ভাতকেইটাকে খুৱাই পঠিয়াওঁ গতিকে আয়োজন কৰিছোঁ ঘৰুৱা এসাঁজ মানে গাঁৱলীয়া এসাঁজ গতিকে এয়া মই কাটি আছোঁ বন্ধাকবি ফুলকবি এনেকে আলু বেঙেনা দি এখন মিক্স চব্জি আৰু দেহাই আনিছে খাচী মাংস আৰু দালি এনেদৰে আয়োজন কৰিছোঁ মানে গাঁৱলীয়া এসাঁজ ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আহি পাবহি 1টামান বজাত চাগে আৰু 12টামান বজাতে ওলাম বুলি কৈছে গতিকে 1টামান বজাত আহি পাবহি এয়া দেহাই কি কৰিছে মাংস বনাবলৈ লৈছে খাচী মাংস বনাবলৈ লৈছে আৰু দেহাই মাংসটো বনাব আৰু মই বনাম দালি আৰু মিক্স ভাজি এখন আৰু ভাত চালাড চাটনি এইখিনি বনাম গতিকে ৰেডি কৰি আছোঁ আৰু আপোনালোকে চাই থাকিব আজি আমি আলহীক কেনেদৰে আপ্যায়ন কৰোঁ দেহাই মাংস বনাই আছে মই চব্জিটো বহাই থৈ আহিলোঁ আৰু আজি বাৰ্বি চুনুমুনুহঁতে ইমান হেভিকৈ ব্ৰেকফাষ্ট নাখালে এতিয়া ছানডে দিনাখন অলপ ভালকৈ হয় কিন্তু আজি ব্ৰেকফাষ্টটো একদম লাইট হ'ল গতিকে ভাবিলোঁ সিহঁতক অৰেঞ্জ জুচ বনাই দিওঁ এনেদৰে কাটি লৈছোঁ মই এনেদৰে কাটোঁ আৰু এইটো কাপত চেপি জুচ উলিয়াওঁ আৰু ভাবিলোঁ পটককৈ জুচ একাপ দি লওঁ সিহঁতক বাবে কানি আছে ওলাই গ'ল বাবি কিয় কান্দিছা এতিয়া মই চাটনি বনাইছোঁ মানে এইটো এয়া এডাল হৈছে এটুকুৰা অমিতা আৰু নাৰিকল এয়া একদম পুৰৱাই পৰা অনা আগতে এয়া বিলাহী আৰু গাজৰটো ক'ত গাজৰ এয়া মই চাটনি বনাই লওঁ ভাত হৈ গ'ল আৰু এতিয়া কংকনা আৰু বাবিয়ে খাই ল'ব কাৰণ সিহঁতে আজি ব্ৰেকফাষ্ট ভালকৈ নাখালে বাবি আহা ভাত হৈ গ'ল আৰু মই চালাডটো দেখুৱাওঁ দেই চালাডটো বহুত মানে কালাৰফুল লাগিছে সেইটো কাৰণে দেখাওঁ এইটো চালাডটো বহুত ধুনীয়া লাগিছে নাৰিকল আৰু আছে গাজৰ অমিতা পিঁয়াজ আদা জলকীয়া ধনিয়া বিলাহী এইকেইটা দেই খুব টেষ্টি চালাড আপোনালোকে বনাই খাবচোন বহুত ভাল লাগে খাই এতিয়া কংকনা বাৰ্বিয়ে খাই ল'ব অকণমান গৰম পানী দিবা গৰম পানী ক'ত ভৰাই দিছে নিমানে এনেকে আহিলে যে বহুত ভাল লাগে দেই ভাবি হা সিহঁতৰ তাতে আছে নে ভাত ইটানগৰ আমাৰ স্কলাৰছৰ পাৰ্টি আহিলে মানে ফেমিলি মেডামত আহিলে আৰু এতিয়া গ'লগৈ ভাত পানী খাই দেৰিয়ে হ'ল ভাত পানী খোৱালে তাৰপাছত এতিয়া চব আহিলে আজি বহুত ভাল লাগিলে একেলগে তেনেকৈ আগতে তাত লগ হয় পাৰ্টি চাৰ্টি হওঁতে এতিয়া আমি গুচি আহিলোঁ যিহেতু আকৌ এতিয়া আমাৰ ঘৰত আহি লগ পালোঁ তেতিয়া বহুত ভাল লাগিলে এতিয়া গ'লগৈ আৰু আজি দিনটো মানে ভালেই গ'ল তাৰপাছত এতিয়া আমি ভাত পানী খাম আৰু এতিয়া ভাত পানী খাম মানে এতিয়া বাইদেউ ঘৰৰ পৰা আহোঁগৈ অকণমান বাইদেউ ঘৰৰ পৰা হনবাহঁতৰ ঘৰৰ পৰা আহোঁগৈ তাৰপাছত আহিহে ভাত খাম এয়া কংকনাহঁতে আজি বহুত ভাল পালে না দীক্ষাহঁতক ইজুহঁতক জুনুকাহঁতক লগ পালে বহুত ভাল পালে
তাৰপাছত খালি নাহিলে আৰু দুটামান ফেমিলি আহিবলৈ থাকিলে মৌমিতা দৰচা মৌলিহঁতৰ এইকেইটা ফেমিলি আহিবলৈ থাকিলে গোটেইখিনি অহা হ'লে আৰু ভালেই লাগিলেহেঁতেন কিন্তু সেইকেইটাহে আহিবলৈ থাকিলে ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই যদিহে আমাৰ ভিডিঅ'টো আজি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ এটা ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈ সকলো ভালে থাকিব হাঁহি থাকিব হাঁহিলে বেমাৰ আজাৰ নহয় আৰু সদায় য়ং হৈ থাকিব পাৰিব পজিটিভ হৈ থাকিব পাৰিব বাই বাই টেক কেয়াৰ